কেতিয়াও হ'ব বুলি নভবা কথাবোৰো যদি হৈ যায়, কেতিয়াও নঘটিব বুলি ভবা ঘটনাবোৰো যেতিয়া ঘটি যায়, আচৰিত লাগে নহয়নে? সপোন সপোন যেন অনুমান হোৱা একাজল স্মৃতি আছিল সেয়া হয়তো। খেয়ালি ডেউকা মেলি মুক্ত ৰাজপথত ওলাই যোৱাহে মই, খন্তেক সময়ৰ ব্যৱধানত হ'লেও নিজক বিচাৰি পোৱাহে মই। হয়, ময়ে সেয়া। মোৰ দৰে মই তোমাক কাষত পাই অতৃপ্ত বুকুত মৰমৰ বান উজাৰি সকলো নিষেধ কৰাৰ ক্ৰূৰ মানসিকতা জীয়াই নাছিল ক্ৰমশ। অচিন পথৰ অজানা গন্তব্যত কোনোবা ৰাস্তাৰ কাষৰ সৰু চাহঘৰত আমি দুয়ো চাহৰ পিয়লত আঁকি যাওঁ নিজৰ পৰিচয়। নালাগে কোনো 5 ষ্টাৰ হোটেল, লাক্সাৰী কাৰ কিংবা বন্ধ কোঠালীৰ নীলা পোহৰ। মুক্ত বতাহত ভাহি অহা ৰদে পৰা তেজাল চকুলৰ সুবাস যথেষ্ট একাজল স্মৃতি তোমাৰ সৈতে কটাবলৈ।